ওলাইছে মোক আজি অমূল্য সম্পদ তৃষ্ণাটোৰ প্ৰাণ মোৰ অচিৰতে পালো মই উধাৰ সম্ভাৰ মই মোৰ প্ৰেমৰ প্ৰস্তাৱ দেওঁগৈ মোৰ পানৰ বেদতী কোন চোৱাচোন তোমাৰ সন্মুখত আজি কোন বিদ্যমান নৰবিকাশ দৈত্য তই কিবা কিবা প্ৰয়োজন এই বেদতীৰ সমে না তোমাৰ হেন ৰূপতী নাৰীৰ মুখত তৰ্কযুদ্ধ শোভা নাপা বেদতী তোমাক মোৰ ৰাজ্যৰ ৰাণী কৰিম আহা বেদতী লৈ যাম মই আজি তোমাক মোৰ ৰাজ্যলৈ দিয়া মোক আলিংগন আৰু এখোজো আগতে বাঢ়িবি তই মোক স্পৰ্শ নকৰিবি নতু মই তোক শাস্তি কৰিম ভস্মীভূত তিৰবিকা তোমাৰ সেই অভিশাপে স্বৰ্গপুৰ পাই মই লাভ কৰিম তোমাৰ যুগল চৰণ সাৱধান কোন মুখে তই এনে বাক্য কৰিলি উচ্চাৰণ ব্যথা চেষ্টা নকৰিবা বেদতী আজি মোৰ কাৰ্যত বাধা দিওঁতা এই ধৰাৰ মধ্য কোনো নাই আজি নিশ্চয় লৈ যাম মই তোমাক মোৰ ৰাজ্যলৈ ৰক্ষা কৰা পিতা কোন আছা পিতা ৰক্ষা কৰা তোমাৰ কন্যা ৰক্ষা কৰা ৰক্ষা কৰা তোমাৰ কন্যাক পিতা সৌন্দৰ্যৰ ৰাণী আৰু কৰিব লাগিব মোৰে অৰ্ধাংগিনী বেদতী মোক তোমাৰ স্নেহ আলিংগন ৰক্ষা কৰা পিতা তোমার রূপ
জীৱনে মোক বৰকৈ আমনি কৰিছে প্রাণেশ্বরী হিয়ায়ালি কোন আরে তোমার মনে মনে নাই চির নাচি Sopan Soina বিরোধী বলিয়া কৰিছা মোক আলিংলা আরে আহয়া প্রাণেশ্বরী হিয়ায়ালি কোন এই তোমার মন দেখি মনে নাই ধীর রবা রবা বেদতি বেদতি গোয়ার হে তু চলে দেবজিতরাই গোয়ার হে তু চলে দেবজিতরাই হাতে ধরু লয়া চলে পাশে পাশে মৃগয়ার হেতু চলে দেবজিতরাই বর্বর কিয় তই অবলার ওপৰত কৰ অত্যাচাৰ এই কোনতই ওর কাজ্যত কিয় ঘটাইছ বিঘিনি এই দাদা তুরন্ত আঁতৰি যা এই স্থানৰ পৰা কুশল ৰাজ্যৰ ৰাজকুমাৰ ৰামগুৰি দেৱজিৎ তোক বধ কৰি নিশ্চয় আঁতৰি যাম মই এই স্থানৰ পৰা মই লৈ যাওঁ বেলতি মোৰ ৰাজ্যলৈ বেছ তেন্তে দেখা যাওক লাগিল গিল অতি